টেষ্ট ক্ৰিকেটত বেটছমেনৰ সপোন হৈছে চেঞ্চুৰী, ডাবল চেঞ্চুৰী আৰু ডাঙৰ ইনিংছ খেলা। টেষ্ট ক্ৰিকেটত যেতিয়া এজন বেটছমেন ডাঙৰ ইনিংছ খেলে তেতিয়াই তেওঁক বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনৰ ভিতৰত গণ্য কৰা হয়। আপুনি জানেনে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মাত্ৰ এজন বেটছমেন আছে যি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে 7টা ডাবল চেঞ্চুৰী কৰি চমৎকাৰ কৰিছে। এই অভিলেখ বনোৱাটো যিকোনো বেটছমেনৰে অতি কঠিন, কিন্তু এজন ভাৰতীয় খেলুৱৈয়ে কৰিছে আৰু কোনেও তেওঁৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই। এই অভিলেখ গঢ়ি তোলা ভাৰতীয় খেলুৱৈৰ নাম বিৰাট কোহলি। বহু বছৰ ধৰি ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে মহেন্দ্ৰ সিং ধোনী অধিনায়কত্ব এৰি যোৱাৰ পিছতেই বিৰাট কোহলি টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। বিৰাটে ভাৰতীয় ক্ৰিকেটক অধিনায়ক হিচাপে উচ্চতালৈ লৈ গৈছিল আৰু নিজে বেটটোৰে ভাল প্ৰদৰ্শন কৰিছিল। 2016 চনৰ আৰু 2019 ভিতৰত কিমান শতক আৰু কিমান ৰান কৰিছিল সেই কথা নাজানিছিল বিৰাট কোহলিয়ে। এই সময়ছোৱাত বিৰাটে টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে 7টা ডাবল চেঞ্চুৰী কৰি এক অনন্য বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।